Hello friends. আজি মই আপোনালোক এটা নতুন ঠাইত মই নিম বুলি মনতে আশা কৰি আছো। আসলতে ঠাইটো হৈছে কি আমাৰ তীৰ্থনগৰী হাজোৰ নিতেই দাঁতিত কাষৰী এখন গাঁও। গাঁওখনৰ নাম হৈছে ৰামদিয়া। সেই ৰামদিয়া গাঁৱতে আপোনাৰ এটা সুন্দৰ এটা আপোনাৰ সত্ৰ তাতে প্ৰতিষ্ঠা হৈ আছে। এই সত্ৰটোৰ নাম হৈছে আপোনাৰ পুৰাভিতা সত্ৰ। আসলতে কি মই নিজে হাজোৰ হৈ মই একচুৱেলি তাত আজিলৈকে যোৱা নাই আৰু ভাবিছোঁ আজি আপোনালোকৰ লগতে মোৰ মানে সৌভাগ্যখিনি মানে মই লওঁ যাতে আপোনালোকৰ লগত মই যাতে সেই সত্ৰত গৈ যাতে তাত অলপ যাতে মই ভগৱানৰ যাতে অলপ মই ছুটি কৰিব পাৰোঁ আৰু তাতো কি হৈছে আজি যাব লগা কি আছে তো সেই বস্তুটো আমাৰ লগত গ'লে গম পাব আৰু মোৰ লগত কোম্পানী দিব এই ভিডিঅ'টো বনোৱাত মোৰ ভাইটি প্ৰাণজিৎ বৈশ্য গতিকে আমাৰ লগত থাকক আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ তো মিছন পুৰাভিতা ফ্ৰেণ্ডছ আমি আসলতে যাত্ৰা আৰম্ভ কৰিছোঁ গণেশ মন্দিৰৰ পৰা হাজো গণেশ মন্দিৰ এতিয়া আমি আহি পালোহি মাধৱ মন্দিৰৰ পুখুৰী পাৰ এয়া মন্দিৰ দেখিছে এয়া সুন্দৰ বিষ্ণু পুষ্কৰ ইয়াৰ পুখুৰী তাৰে পাৰে পাৰে আমি গৈ পেলাই এতিয়া আমি পাইছোঁ জগাইতোলা এই জগাইতোলা এইখন মূল আমাৰ এণ্ট্ৰি দ্বাৰ হয় হাওগুৰি মাধৱ মন্দিৰত অহা এতিয়া আমি গৈ পামগৈ এতিয়া এই ভৰালিতোলা চক এই ভৰালিতোলাৰ চকটোৰ চিধাই আমি যাব পাৰোঁ হাজো যিটো পাখামালা মেইন চক টাউন আৰু লেফ্ট চাইডে আমি এইফালে যাব পাৰোঁ ৰামদিয়ালৈ এতিয়া আমি ৰামদিয়াৰ ৰাস্তাটোৱে গৈ আমি ইয়াত কৈবৰ্ততোলা চক পাম অকণমান গৈ কৈবৰ্ততোলা চকৰ চিধাও আমি যাব পাৰোঁ গন্তব্যস্থানলৈকে পুৰাভিতা নাইবা লেফ্ট চাইডে আমি এতিয়া যাম কিয় তাত আমি আৰু এইটো দুই এটা বস্তু আমি দেখা পাম আমি সেইকাৰণে এইফালে গুচি গ'লোঁ ৰাস্তাটো ভাল ঠিক এই কেঁকুৰিটো পাৰ হৈ আমি অকণমান খালী ঠাই পাম য'ত আমি খেতি বাতি ধুনীয়া দেখা পাওঁ এয়া চাওক কি ধুনীয়া গেন্দাই ফুল তাৰ খেতি আমি গৈ এতিয়া এই পথাৰখন পাৰ হৈয়ে আমি এখন সুন্দৰ সৰু এটা দলং পাম পকা ব্ৰিজ সুন্দৰ পৰিৱেশ গছ গছনিৰে ভৰা ঠাই এয়া ৰামদিয়া আমি পামহি এয়া মই কোৱা পকা সুন্দৰ সৰু ব্ৰিজখন ঠিক ব্ৰিজ ক্ৰছ কৰি এইখন আমাৰ ফঠেলি খোলা বুলি কয় এতিয়া ইয়াতে ফঠেলি হয় যিটো হৈ গ'ল এই বহাগত আৰু ইয়াতে আমাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন বাওঁফালে তাৰ লগতে আমাৰ এইটো লাগি আছে এয়া ফঠেলি খোলা দেখিছোঁ এয়া এণ্ট্ৰি গেট প্ৰথম যিখন এণ্ট্ৰি গেট আদৰণি গেট আমি তাৰ মাজেৰে সোমাই গ'লোঁ এয়া এয়া চাওক মোটামুটি মানুহৰ ভিৰ আৰম্ভ হৈছে আৰুতো আমি ভালেখিনি যাব আছোঁ তাতে চাওক আৰম্ভণিতে ইমানখিনি ভিৰ জাম লাগিলেই আমি তথাপিও কেনেবাকৈ যাব লাগিব যিহেতু প্ৰতিজ্ঞাবদ্ধ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিম বুলি এয়া প্ৰাণজিৎ আৰু মই গৈ আছোঁ এয়া চাওক ভিৰ এয়া গাড়ী ৰখাই দিবলৈ বাধ্য হৈ গ'লে মানুহৰ ভিৰ ফালি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ চেষ্টা যথেষ্ট বোকাময় ৰাস্তা এইখিনি তথাপিও যাবই লাগিব দাদাক খুন্দাব খুজিছিলোঁ এয়া আমি ফ্ৰেণ্ডছ আহি পালোহি ৰামদিয়া চৌধুৰীৰ পাৰা ইয়াতে আপোনাৰ এখন আছে ইয়াতে ফলক লগোৱা ইয়াত লিখা আছে আপোনাৰ কাৰ চিহ্ন দি পেলাই শ্ৰী শ্ৰী পুৰাভিতা সত্ৰ আৰু ইয়াৰ পৰা চাগে গাড়ী যাব নিদিব যিহেতু গাড়ীবিলাক যদি ভিতৰত নিয়া যায় বহুখিনি বেমেজালিৰ মানে আপোনাৰ সৃষ্টি হয় তো আমি এইখিনি ইয়াৰ পৰা আমি হেনো আৰু আধা ঘণ্টা খোজকাঢ়িব লাগিব এয়া প্ৰকাণ্ড আহঁত গছ ভাল লাগে এনেকুৱা গছ দেখা পালে এই গছৰ কাৰণে আমি আজি এই জীৱন জীয়াই আছোঁ সকলোৰে অনুৰোধ যাতে যেনে তেনে যাতে গছবিলাক এইবিলাক নাকাটে যাতে বৰ দৰকাৰ হ'লে কটাটো অলপ বেলেগ কথা নহয় জানো প্ৰাণজিৎ হয় ইয়াতে বিনামূলীয়া নেমু টেঙা চৰ্বত ইয়াতে দি থকা হৈছে খুব ধুনীয়া পদক্ষেপ যিহেতু মানুহখিনি গৰমত আহিছে তো তেওঁলোকৰ কাৰণে এটা ভাল ব্যৱস্থা কৰিছে ইয়াৰে বুঢ়াপাৰা ৰাইজ মিলি পেলাই ডেকা ল'ৰাখিনিয়ে তেওঁলোক সঁচাকৈ ধন্যবাদ
দিব লাগে আমি ইয়াতে বুঢ়াপাৰা ৰাইজৰ সৌজন্যত দেখিছোঁ বিনামূলীয়া নেমুটেঙা চৰবত বিলাই আছে। তাতে এজন আমাৰ নিচিনা ডেকা এজন লগ পাইছোঁ, তেখেতৰ নাম জিষ্ণু শৰ্মা আৰু জিষ্ণু ডেকা। তো তেখেতক মই জানিব বিচাৰিম মানে কি এই পুৰাভিতা সত্ৰটোত মানে বিষয় তেখেতে কিবা ক'ব নেকি বা কি জানে আপুনি? আজি এই ফেষ্টিভেলটো কিহৰ কাৰণে ডাঙৰ ডেকাবোৰ দেখি বহুত নাম আছে। মানে লাষ্ট 4-5 বছৰমানৰ পৰা বহুত বহুত দূৰ মানে দূৰ দূৰণিৰ পৰা মানুহ এনে ধৰক আপোনাৰ ভাৱত কিমানমান মানুহ হ'ব আজিৰ দিনটোত? এনেইতো আপোনাৰ লাৰু পৰিছে এইবাৰ 5,000 আশে পাশে কৰিছে। 5,000 মানে লাৰু বুলি ক'লে মানে কি এই এটা লাৰু এটা লাৰু মানে আপোনাৰ যোগাৰ যি যোগাৰ থাকে চেনি হওক বা গুড় হওক হয় তেনেকুৱা লাৰু অলৰেডি 5,000 পৰিছে। যা হওক চাগে অতিক্ৰম কৰি গৈছে। আপোনাৰ যিখিনি পদক্ষেপ লৈছে মানে যিখিনি নেমুটেঙা সুবিধাৰ ধন্যবাদ জনাইছোঁ আমি গোটেই ৰাইজৰ প্ৰাঞ্জিত থেংক ইউ। চবত টেষ্ট আমিও লওঁ। অ'কে বঢ়িয়া হৈছে ইউজ কৰিবলৈকে সকলে চাওক। এই ছাইডত এনেকৈ পেলালে বেয়া দেখি যদি ডাষ্টবিনটো যাতে লয়। ফেষ্টিভেল উপলক্ষে ইয়াত জিলাপিৰ বা মিঠাইৰ দোকান দিছোঁ ধুনীয়াকৈ। দাদা বনাই আছে, জিলাপি বনাই আছে। বঢ়িয়া। কি বনাইছে দাদা? জিলাপি। কেনেকৈ কিলো কেনেকৈ? 100 টকা। ঠিকেই, আমি যাওঁতে বাৰু লৈ যাব পাৰিম ৰঞ্জিত? হয়, অকলশৰে গৈ আছে আগত, মই পিছত। ফ্ৰী অফ কষ্ট পানী ডিষ্ট্ৰিবিউট। আমি আমাৰ গন্তব্যস্থান পাই গ'লোঁ। ডেষ্টিনেশ্যন এয়া হৈছে পুৰাভিতা সত্ৰ। আমি এবাৰ ভিতৰত যাই অলপ অনুমান লওঁ তাত কি চলিছে, কিমান মানুহ হৈছে। আগত যাবলৈচোন। সেয়া সুন্দৰ কাঠৰ চানেকি আৰু তলত ভক্তপ্ৰাণ ৰাইজৰ বাবে ইয়াতে চাকি বন্তি ধূপ আদি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে সুন্দৰকৈ। এয়া আমাৰ ডেষ্টিনেশ্যন, গন্তব্যস্থান আমি পাই গ'লোঁ। শ্ৰী শ্ৰী পুৰাভিতা সত্ৰ। এইখন মূল গেট হয় সত্ৰখনৰ, প্ৰৱেশ দ্বাৰ এইখন। আৰু আপোনালোকে চাব পাৰি ইয়াতে হাজাৰ হাজাৰ মানুহ। মই সপোনতো হ'ব নিছিলোঁ যে ইমানখিনি মানুহ ইয়াত চাহ খাব। আৰু সঁচাকৈ ধন্যবাদ দিব লাগিব ইয়াৰে কমিটিক, ইমান সুন্দৰকৈ নিয়াৰিকৈ তেওঁলোকে এই উৎসৱটো চলাই নিছে। কোনো ধৰণৰ খেলি মেলি নাই, সুন্দৰ নিয়াৰিকৈ। যিমান মানুহ গৈছে তাতকৈ বেছি আহি আছে। এয়া চাওক, আমি এবাৰ চেষ্টা কৰিম ভিতৰত গৈ কাৰ্যালয়ত গৈ তাত বিষয় বিভাগ লগ কৰি ইয়াৰ বিষয়ে অলপ বিতংভাৱে জানো। নহয় জানো প্ৰাণজিত? আমি ভিতৰত যাওঁ এবাৰ, ব'লক। ঠিক আছে ব'লক, আহক তেনেহ'লে আমাৰ লগত।
প্ৰসাদ বিতৰণ চলি আছে। এই সত্ৰত সোমোৱা মূল প্ৰৱেশদ্বাৰ ইয়াৰ ভিতৰত যাব লাগিছিল নেকি? ভিতৰত যাব লাগিছিল নেকি? এয়া হৈছে আমাৰ পুৰা পিঠাৰ মূল যিটো আকৰ্ষণ। তো চবেই জানো যে ইয়াতে লাড়ু আপোনাৰ দিয়া হয় আৰু সেই লাড়ুবিলাক ইয়াতে বিতৰণ কৰি আছে। যিখিনি ভক্তপ্ৰাণ ৰাইজে ইয়াতে লাড়ু যোগাৰ দিছে তেওঁলোকে ইয়াতে ৰচিদ জমা দিছে। সেইমতে তেওঁলোকে নিজৰ নিজৰ লাড়ুবিলাক লৈ যোৱা আমি ইয়াতে দেখা পাইছোঁ। ফ্ৰেণ্ডছ, আমি এতিয়া আহি আমি ইমান ভিৰ ভাঙি যিটো আমি হয়তো জীৱন কেতিয়াও ভিৰ দেখা নাই চাগে। আমি এতিয়া কাৰ্যালয়ৰ মূল কাৰ্যালয় পুৰা পিঠা সত্ৰত দাদা আপোনাৰ চিনাকি মোৰ নাম শ্ৰী ভবীনচন্দ্ৰ ভৰালী, পুৰাপিঠা সত্ৰৰ মই সম্পাদক। আজি প্ৰায় 19 বছৰ ধৰি এই সত্ৰত কাৰ্যনিৰ্বাহ কৰি আছোঁ। সত্ৰখনৰ নাম হ'ল পুৰাপিঠা সত্ৰ। এই সত্ৰখনৰ পুৰাপিঠা নামটো লৈ এটা ঐতিহ্য আছে যে আমাৰ মূল যিটো সভাঘৰ, এই সভাঘৰটো আছিল খেৰীৰে নিৰ্মিত খেৰী। এইটো মানৰ তৃতীয় আক্ৰমণ, অসমত যেতিয়া আক্ৰমণ কৰিছিল তাৰ আগত খেৰীঘৰ আছিল। এই খেৰীঘৰটোত মান সেনাই জুই জ্বলাই দিয়াৰ ফলত ঘৰটো পুৰি গৈছিল। এই মণিকূটত যি সাঁচিপাত পুথি, সেই পুথিখন উৰি গৈ মণিকূটৰ ফুলে থকা কেতেকী ফুলৰ মাজত পৰিছিল। সৰুতে তাতে সত্ৰ ৰাইজৰে লগ লাগি পুনৰ নাম প্ৰসংগৰে সেই কেতেকী ফুলৰ পৰা সাঁচিপাত আনি পুৰি দিয়া ভিত্তিত পুনৰ স্থাপন কৰাৰ কাৰণে তেতিয়াৰ পৰা পুৰাপিঠা নামে সত্ৰখন পৰিচালিত। সেইটো মানৰ তৃতীয় আক্ৰমণৰ পিছৰ কথা। কিন্তু মানৰ তৃতীয় আক্ৰমণৰ আগত এই সত্ৰখন চৌধুৰীপাৰা ৰাইজগাঁৱৰে মিলিত এখন সত্ৰ আছে। এই সত্ৰখনৰ কোনো আমি চাউল পোৱা নাই, কিন্তু আমি জানো যে তেওঁলোকৰ এই সত্ৰখন আছে। কিন্তু আমি এতিয়া ধৰিছোঁ মানৰ তৃতীয় আক্ৰমণ যিহেতুকে সত্ৰখনৰ নামটো প্ৰচলিত হ'ল মান সেনাই জুই জ্বলাই দিয়াৰ কাৰণে, মানে পুৰি দিয়া সত্ৰ যিহেতুকে এই পুৰাপিঠাত বনোৱা পুৰাপিঠা হয় নামকৰণ পুৰাপিঠা। আৰু এই যিটো লাড়ু আমাৰ প্ৰথাটো, এই লাড়ু প্ৰথাটো আমাৰ গুৰুজনৰ মৃত্যু তিথিৰ পৰা তেওঁৰ যিদিনাখন মৃত্যুৰ হ'ল, মৃত্যুৰ সময়ত ভক্তবৃন্দই এই লাড়ু প্ৰদান কৰিছিল। সেই লাড়ু প্ৰদান কৰাৰ কাৰণে তেতিয়াৰ পৰা এই লাড়ু প্ৰচলিত হৈছে। আজি এই লাড়ু অসমৰ বিভিন্ন প্ৰান্তত 8,337জন ভক্তই লাড়ু প্ৰদান কৰিছে। আৰু এটা লাড়ু দিব লাগিলে 5 কিলো চাউল আৰু 1 কিলো গুড় দিব লাগে। সেনেকৈ 7,337জনে দিলে যদিও দুই এজনে 5টা, 10টা, 11টা, 1 কুইণ্টেল চাউল বিক্ৰী কৰি দিছিল। ইয়াৰ উপৰিও আমি ইয়াত 197 কুইণ্টেল আমি খুন্দি আনি আমি 6 লাখ লাড়ু প্ৰস্তুত কৰিছোঁ 7 দিন ধৰি। আৰু এই লাড়ুবিলাক আমি আপোনালোকে দেখা পাইছে, এই প্ৰায় 4,000 মানুহ আছে। এইবিলাকৰ প্ৰত্যেকে আমি 6 টকাই লাড়ু আমি প্ৰদান কৰিছোঁ। আৰু তেওঁলোকে আমাৰ বিশ্বাস, এইটো মানুহৰ বিশ্বাস এটা আহিছে, লাড়ু প্ৰদান কৰিলে তেওঁলোকে যিটো কামনা কৰে সেই কামনাটো ফল পায় বুলি এটা বিশ্বাস হৈছে। আমি প্ৰসাদ প্ৰসাদ আমি দিয়াইছোঁ আৰু বনাইছোঁ। এই প্ৰসাদবিলাক আমাৰ ৰাইজৰ মাজত আমি ৰাইজৰ পুষ্টি যেতিয়া ল'লোঁ, তাৰপিছত ৰাইজৰ লাড়ু বনাব ইমান মানুহ হয় লাড়ু কেইটা বনাব নোৱাৰে নেকি বা এনেকুৱা? এতিয়া আপুনি দেখা পাইছে আমাৰ বহুত বস্তু জমা হৈছে, আমি পৰা নাই বনাবলৈ। সেইখিনি আমি ৰাইজে আমাৰ ৰাইজৰে লগ লাগি আমি এই বস্তুটো বিক্ৰী কৰি দি ইয়াৰ যিটো আমি ৰাহি ধন হয় আমি নিৰ্মাণ কাৰ্যত আমি খটাওঁ। কাৰণ যেনে ৰাইজে দিয়া বস্তু যদি ৰাইজে এটা উপকাৰৰ কাৰণে সত্ৰৰ নিৰ্মাণ বস্তু সত্ৰৰ হস্ত কৰা যায় এই বস্তু। ইয়াৰ তাৰোপৰি আমাৰ আমি জলদি এই লাড়ু বনাৰ ভাগত মুছলমান সম্প্ৰদায়ৰ লাড়ু
কৰিছে 134জন মানুহে লাড়ু দিছে গতিকে এতিয়া হিন্দু মুছলমান উভয়ে লগ লাগি ইয়াত আমি লাড়ু কথাটো আমি প্ৰচলিত সেয়ে আমি ইয়াত পঞ্চায়ত আমি অধিকে জনাজাত হিন্দু মুছলমান জড়িত থাকিব যিটো ইমান ডাঙৰ এটা ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে ইয়াৰ যিবিলাক কাম আধৰুৱা হৈছে তাৰ কাৰণে কিবা চৰকাৰে পদক্ষেপ লৈছে নেকি? এইবাৰ বৰ্তমানলৈ লোৱা নাই যদিও আমাৰ ডিচি ছাৰে বিভিন্নসকলে আমাক সহায় কৰিছে আমাৰ স্থানীয় বিধায়িকাও আমাক 3 লাখ টকা দিছে তাৰোপৰি এইবাৰ অসম চৰকাৰে অসমৰ সত্ৰৰ ঐতিহ্যপূৰ্ণ সত্ৰৰ তালিকাভুক্ত কৰিছে গতিকে আমি এইবাৰ বাজেটত তেওঁলোকে ধৰা বুলি আমি পাইছোঁ আমি এইটো নিৰ্মাণৰ ক্ষেত্ৰত আমি এটা উন্নতিৰ ক্ষেত্ৰত আমি এইবাৰ প্ৰথম ইতিমধ্যে আমাৰ মাজত এই পৰ্যটন বিভাগৰ উপাধ্যক্ষ আমাৰ কলিতাদেৱ আহিছে তেখেতো অৱগত কৰিছে গতিকে আমি আশাবাদী আৰু আমাৰ তাতে আমাৰ অসুবিধা হৈছে যে যাত্ৰীসকলক আমি বহাত আসন দিব পৰা নাই যোৱাকালি যোৱা পৰিৱেশ যি প্ৰাকৃতিক দুৰ্যোগ হ'ল এতিয়া আমাৰ প্ৰভুৰ কৃপাত এতিয়া বৰ্ষা আমি এতিয়া আমি জনাব পাই আগে পিছে বৰষুণ যায় কিন্তু পিছদিনাখন আমাৰ সৰকাল আমি পাওঁ এইবাৰো আমি কালি চিন্তা কৰিছিলোঁ প্ৰভুৰ কৃপাত এইবাৰো আমি আমাৰ যিটো ফল পাইছোঁ মানুহে প্ৰধান কয় যে বিশ্বাসে মিলাব কৰি গতিকে মানুহৰ ইমান বিশ্বাস ভগৱানৰ প্ৰতি য'ত নেকি আজি কালৰূপী যিটো আমাৰ ফণি বুলি আমি চবেই জানিছোঁ সেই ধুমুহাজাক আজি কাল হৈ পৰিছে তেখেতৰ বন্দনা গতিকে যিয়ে হওক ধন্যবাদ আজি কাৰ্যসূচী আমাৰ ৰাতিপুৱা যোৱাকালি মণিকূটৰ পৰা আমি বিগ্ৰহ নাম প্ৰসংগৰে আমি সভাঘৰলৈ আনিছোঁ আনি সভাঘৰত ৰাতি আমি ভাগৱত চৰ্চা কৰি আমি গোটেই আসনখন আমি ৰাখিছোঁ ৰাতিপুৱা 8 বজাৰ পৰা আইসকলৰ নাম প্ৰসংগ হৈছে 10 বজাৰ পৰা বাপুসকলৰ নাম প্ৰসংগ হৈছে নাম প্ৰসংগৰ সময়তে আমাৰ বৈষ্ণৱ যিটো আমাৰ বিষ্ণু পূজা আমাৰ বিষ্ণু পূজা হোমযজ্ঞ হৈছে হৈ ৰাজহুৱা পুষ্পাঞ্জলি আমি লৈছোঁ লৈ এতিয়া ৰাজহুৱা পুষ্পাঞ্জলি বিতৰণ কৰিছোঁ আমি সন্ধিয়া আমি সাংস্কৃতিক সন্ধিয়া মানে নাম প্ৰসংগ কৰি আজি অনুষ্ঠানটো সামৰিম পাৰিম কাৰণ আমি 7 দিন ধৰি আমাৰ গোটেই ৰাইজ গৈৰ ভাগৰুৱা হৈ পৰিছে আবেলি 4 বজাৰ পৰা ৰাতি 2 বজালৈ লাড়ু বনাব লাগে গোটেইবিলাক উজাগৰ হৈ থাকিব লাগে সেইকাৰণে ভাগৰুৱা হৈ পৰিছে ৰাতিৰ অনুষ্ঠান আমি ৰখা নাই আৰু কিমান আছে ইমানখিনি মানুহ ভক্ত নিশ্চয় বহুতে আজি আমাৰ ভিডিঅ'টো গম পাব যিহেতু এনেধৰণে এটা ধৰক ফেষ্টিভেল হয় তাৰপিছত বহুতে লাড়ু প্ৰদান কৰিব বিচাৰে তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগে এতিয়া লাড়ু প্ৰদান কৰিব লাগিলে আমাৰ এই গুৰুজনাৰ যিটো তিথিটোৰ এমাহ আগৰ পৰাই এই লাড়ুটো দিব লাগে এটা লাড়ু যদি আমি তেওঁলোকে ভাবে 5 কেজি চাউল আৰু 2.5 কেজি গুড়ৰ লগত 10 টকা তেওঁলোকে অৰিহণা দিব লাগে সেইটো আমাৰ নিয়ম সমিতিৰ নিয়ম সেই কথাতে চলি আছে কিন্তু আৰু তাৰোপৰি এই লাড়ু কথাটো আজিয়ে নহয় আমাৰ 365 দিনেই আমাৰ সত্ৰত এই লাড়ু কথাটো চলি আছে সদায় লাড়ু কিন্তু বিশেষকৈ আজিৰ তাৰিখত
মেলাখন ফাগুন মাহত ঘূৰোৱা যায় গোটেই গাঁওখনত। এয়া ভক্তৰ কেতিয়া নিয়ে? ফাগুন মাহত। কিবা ক'ব নেকি এতিয়া অলপ আপুনি? আপোনাৰ ঘৰ ক'ত? কি কয়? ইয়াৰ ওচৰতে। ঠিক আছে। সেয়েহে আমি ইয়াতে মই আগতে কৈছোঁ যে মানুহ য'ত বিশ্বাস তাতে ভগৱান পায়। আজিকালি বিশ্বাস কৰি যিখিনি তেওঁ মনৰ কামনা ইয়াত কৰিছিলে সেইটো পূৰণ হৈছে। এইটো আমি ইয়াতে আমি জ্বলন্ত প্ৰমাণ পাইছোঁ। ঠিক আছে।
লাড়ু লৈ আহে গতিকে চাওক কিমানখিনি ইয়াতে মানুহ টানি আনিছে ইয়াত আচলতে ভগৱান বিষ্ণুৰ হয় এইটো স্থান গতিকে তেখেতক চাওক তেওঁৰ যিখিনি তেওঁৰ মানে প্ৰমাণ সেই প্ৰমাণ কোনো ধৰ্মাৱলী মানুহে ইয়াত মানে কি বাছি যোৱা নাই সকলোৱে তেওঁ বিশ্বাস কৰি ইয়াত নিজৰ ধৰ্ম ৰাখিও ইয়াত তেওঁলোকে নিজৰ লাড়ু লাগিছে ইয়াতে উচ্চাৰণ কৰিছে প্ৰমাণ পাইছে গতিকে আমি ইয়াতে গম পাওঁ যে ভগৱান এটা ঈশ্বৰ আল্লাহ সকলোৱে সেইটো এটা ধন্যবাদ ধন্যবাদ ফ্ৰেণ্ডছ যাত্ৰাৰ শেষত অলপ মিঠাই লোৱাটো ভাল হ'ব যিহেতু ইমান কষ্টকৈ তেওঁলোকে বহি আছে ইয়াতে কাঞ্জিত তুমি ল'বানে দাদা মোক দিবা থাকিব মই নাখাওঁ এতিয়া নাখাওঁ মই